2001 চনৰ আগত আমি কেনেকে নিযুক্তি পাই তাৰ বিষয়ে আমি বহুত কথা শুনিছিলো মই যেতিয়া প্ৰথমবাৰ বিধায়ক পদত আহা নাছিলো কিন্তু শাসকীয় দলৰ লগত জড়িত হৈ আছিলো 98 চনত মোক তেতিয়াৰ শিক্ষা মন্ত্ৰী ডাঙৰীয়াই কৈছিল যে তুমি জালুকবাৰী সমষ্টিৰ পৰা 30 জন ল'ৰা ছোৱালীৰ নাম দিয়া মই বোলো নাম কিয় দিব লাগে বোলে আমি প্ৰত্যেক সমষ্টিত 30টাকৈ চাকৰি দিম জালুকবাৰী 30টা কোটা তুমি 30 জনৰ নাম দিয়া মই 30 জনৰ নাম দিছিলো আৰু 30 জনে আজিও চাকৰি কৰি আছে লগে লগে কোনো এপইন্টমেন্টও নাই ইন্টাৰভিউ নাই লগে লগে নিযুক্তি পত্ৰ দি দিয়া হৈছিল তেতিয়া আমাৰ অসমত 40,000 চাকৰিৰ কিবা নিযুক্তি প্ৰক্ৰিয়া এটা চলি আছিল জুনে সেক্ৰেটাৰিয়েটত আহিছিলে জুনে কাৰোবাক লগ পাইছিলে তেওঁলোকে চৰকাৰী চাকৰি লাভ কৰিছিলে এনেকুৱা অৱস্থা আছিলে যে আমাৰ লখিমপুৰত এজন ইন্সপেক্টৰ অফ স্কুল আছিলে তেওঁ নদীৰেদি নাও চলাই গৈ থাকে ঘাটত যাকে লগ পাই জুনে টকা জমা দিয়ে তাকে তেওঁ চাকৰি দি দিয়ে শিৱসাগৰত এজন ইন্সপেক্টৰ অফ স্কুল আছিলে 3000টা পোষ্ট থাকিলে তেওঁ 9000টা নিযুক্তি দিয়ে আৰু লৰাবিলাকক কয় যে 4 মাহৰ দৰমহা পাবি 1 বছৰৰ দৰমহা নাপাবি অৰ্থাৎ চাকৰিৰ এখন ডাঙৰ বজাৰ আমাৰ অসমত চলি আছিল 2011 চনত আমি এটা ব্যৱস্থা লৈছিলো যে অসমত আমি শিক্ষক নিযুক্তিৰ ৰাস্তা আমি নিকা কৰিম স্বচ্ছ কৰিম আজি যেনেকে আমি নিকা আৰু স্বচ্ছ কৰিব যাওঁতে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো সেই সময়তো 2011-12 চনত টেটৰ জৰিয়তে শিক্ষক নিযুক্তি দিবলৈ যাওঁতে আমি বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো আমাৰ দলৰ ভিতৰত দলৰ বাহিৰত আনকি দিল্লীৰ পৰা সেই সময়ত জমিয়ত উলেমাৰ মাদানী সাহাব অসমলৈ আহি কেনেকে এনেকে নিযুক্তি হ'ব পাৰে তাৰ বিষয়ে আমাৰ লগত বিতৰ্কটো তেওঁ লিপ্ত হৈ পৰিছিল তেনেকুৱা এটা পৰিবেশৰ পৰা আমি প্ৰত্যাহ্বানৰ মাজেৰে যুঁজি অসমত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু নিকা কৰিবলৈ সক্ষম হৈছিল আজি অসমত এনেকুৱা এটা পৰিবেশ হিমন্ত বিশ্ব শৰ্মা জীয়াই থাকক বা নাথাকক ৰনোজ পেগু জীয়াই থাকক বা নাথাকক অসমত শিক্ষক নিযুক্তিত কোনেও মেধাৰ বাহিৰত যাব নোৱাৰে এনেকুৱা এটা শৃংখলা এনেকুৱা এটা নিয়ম আমি আমাৰ ৰাজ্যখনত বান্ধি ল'বলৈ সক্ষম হৈছিল সময় বাগৰিছিল অসমৰ মই মুখ্যমন্ত্ৰীৰ দায়িত্ব পাবলৈ আৰু ৰাইজৰ আশীৰ্বাদত মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'বলৈ আমাক দায়িত্ব দিয়া হৈছিল মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে গৃহ বিভাগৰ দায়িত্ব মোৰ লগত আছিল আমি সংকল্প লৈছিলো যে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া যি ধৰণে টেটত নিযুক্তি আমি নিকা কৰিছিলো অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াও আমি সম্পূৰ্ণ নিকা কৰিম যোৱা এবছৰ দুবছৰ আগতে সাব ইন্সপেক্টৰ পৰীক্ষা পাতোতে হোৱা খেলিমেলিৰ কথা বতৰাই আমাৰ মনত কৰবাত নহয় কৰবাত ক্ৰিয়া কৰি আছিল যে শিক্ষকৰ পিছত এইবাৰ পুলিচৰ নিযুক্তি আমি নিকা কৰিব লাগে কাৰণ অসম চৰকাৰত আটাইতকৈ বেছি নিযুক্তি হয় শিক্ষা আৰু আৰক্ষী বিভাগত তাক বাদ দি স্বাস্থ্য বিভাগ আৰক্ষী বিভাগ শিক্ষা বিভাগ এই তিনিটাই হৈছে আটাইতকৈ নিযুক্তি পাব পৰা বিভাগ কিন্তু স্বাস্থ্য বিভাগত নিযুক্তি পাবৰ কাৰণে ডক্টৰ হ'ব লাগে নাৰ্ছ হ'ব লাগে টেকনিক্যাল কোৱালিফিকেশন লাগে কিন্তু জেনেৰেল ল'ৰা ছোৱালীৰ কাৰণে নিযুক্তি পোৱাৰ ৰাস্তাই হৈছে শিক্ষা আৰু আৰক্ষী বিভাগ আমি সংকল্প লৈছিলো যে আৰক্ষীৰ নিযুক্তিও মা গংগাৰ সাক্ষাৎ হ'ব লাগিব আৰু মা গংগাৰ দৰে আৰক্ষীৰ নিযুক্তিও পবিত্ৰ আৰু নিকা হ'ব লাগিব প্ৰথমবাৰৰ বাবে আমি 2000 এই বৰ্ষৰ 14 মেত আমি যেতিয়া নিযুক্তি দিছিলো তাৰ আৰম্ভণি আছিল যে আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া নিকা হ'ব
আজি দ্বিতীয়বাৰৰ বাবে আৰক্ষীৰ নিযুক্তি পত্ৰ নিকা হ'ল তৃতীয়বাৰ আৰু ইয়াক কোনেও কলংকময় কৰিব সাহস কৰিব নোৱাৰে কাৰণ দুটা নিযুক্তিৰ প্ৰক্ৰিয়াই আৰক্ষী বিভাগলৈ গংগা নমাই আনিলে ইয়াত আৰু এতিয়া কোনেও নিযুক্তি আৰু ভৱিষ্যতে কেতিয়াও কলংক কৰিব নোৱাৰে ই আজি প্ৰমাণ হৈ গ'ল আৰু আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াও শিক্ষকৰ দৰে এতিয়াৰ পৰা স্বচ্ছ হৈ থাকিব তাক মই বিশ্বাসেৰে সৈতে ক'ব খোজো